নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ব্লগটো মানে বেলেগ একো নহয়, আলহী খাব যাম। চ' আলহী খাব গ'লে ক'ত ক'ত যাম দেখাম আপোনালোকক আজি। ওচৰতে বাৰু, মোৰ ঘৰৰ ওচৰতে গুৱাহাটীতে, আপোনাৰ লখৰাৰ ফালে যাম। ত' চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰক। মইতো এনজয় কৰিমেই, আপোনালোকেও মোৰ লগত এনজয় কৰক। থেংক ইউ। আমি আহি এতিয়া নিপন কলিতা, আমাৰ দাদা নিপন কলিতা দাদাৰ ঘৰ পাম আৰু বেহাৰবাৰীদি সোমাই দিছোঁ এনেকৈ। ঘৰটো অলপ পাহৰিছোঁ। নিপন দাৰ ঘৰ আহি পালোঁ দেই আমি। এখন লগটো কৰি লওঁ বঢ়িয়াকৈ। পাই গ'লোঁ নিপন দা এৰিয়া। নিপন দাৰ গাড়ীৰ পিছফালে মোৰ গাড়ী লগাই থৈ দিছে একদম ধুনীয়াকৈ। তো ব'লক আমি নিপন দাৰ ঘৰলৈকে যাওঁ। এইখিনি বেহাৰবাৰী অঞ্চল হয়, বঢ়িয়া। এনে বহুত মানুহ আছে, মই বেক কেমেৰাতে দেখুৱাই আছোঁ। চাওক এই ৰাস্তাটোৰে সেইকাৰণে নিপন দাৰ ঘৰলৈকে যাব লাগিব আমি এতিয়া। ব'লক আমি নিপন দাৰ ঘৰলৈকে যাওঁ। মানে নিপন দা আগতে আমাৰ ঘৰৰ কাষতে আছিলে, তো তেতিয়াতো কথা নাছিলে আৰু হাফ পেণ্টটো পিন্ধিয়ে দৌৰ দিছিলোঁ। কিন্তু এতিয়া আৰু দূৰত আহিল নহয় মোৰ ঘৰৰ পৰা। দূৰত অহাৰ কাৰণে এনেকৈ নিপন দাই ধুনীয়াকৈ ঘৰ বান্ধিছে। এয়া ঘৰত কোন আছে? গুডু ৰখি আছা তুমি? হা, এইয়া ৰখি আছে সিহঁতে দেই। এয়া ডাঙৰ বাবু, নিপন দাৰ ককায়েকৰ ল'ৰা। বৰ ধুনীয়া গোন্ধ। কি বনাইছা? এয়া ভাত ৰেডি হৈছে কিজানি, ভাতটো খাব লাগে আৰু লাহেকৈ। আমি এতিয়া ইয়াত তাৰ চাৰ দেখিছেনে? তাৰ চাৰ লৈ আহিছোঁ, লাইট লগাম এতিয়া। নিপন দাৰ ঘৰত আমি লাইট লগাই দিম এতিয়া। চাদৰ ওপৰত উঠিম আমি এতিয়া, কিন্তু আমাৰ তাত মানে চিৰি নাই, সেইকাৰণে অলপ বেলেগ টেকনিকত উঠিব লাগিব। অলপ ডেঞ্জাৰ আছে, এটা ডেঞ্জাৰ মানে ডেডলি, নপৰিলেহে ৰক্ষা। পাৰিম পাৰিম, এই তাতডাল লোৱা। হা, পাৰ হৈ আহিলোঁ ৰ'বচোন। পাৰ হোৱাখিনি নেদেখালোঁ আৰু আপোনালোকক, অলপমান ডেঞ্জাৰটো ভিডিঅ' কৰি থাকিলে আকৌ পৰি চৰি গ'লে বেয়া কথা হ'ব নহয়। আৰু ওপৰত আহি গ'লোঁ। নিপন দা হাই দিয়া এবাৰ। একদম ঘৰুৱা ড্ৰেছত আছে আমাৰ নিপন দা। আমাৰ গৌতম, এইয়া গৌতম আজি একদম পূৰা কামাখ্যা মাৰ আপোনাৰ আশীষ লৈ পেলাই আহিছে। তো গৌতমৰ পৰা আমিও অলপ অলপ ভগাই ল'লোঁ আৰু। তো আকৌ আগলৈকে ভিডিঅ'টো দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। আমাৰ লগোৱা হৈয়ে গ'ল অলমষ্ট আৰু গোটেইখিনি। এতিয়া কানেকশ্যনবিলাক দি আছে ওপৰৰ তাঁৰডালত। কানেকশ্যন দিলে হৈ গ'ল আৰু। গৈছোঁ ৰ'বা। হা, দে ওপৰৰ পৰা মাত দিয়া দুইটা একদম। ৰ'বা গৌতম আহা, ভাত খাব মাতি আছে। ওপৰত ভাত খাবলৈ যাওঁ। বা ভাত ৰেডি আমাৰ। বা চাওঁ কি বনাইছা? বা মাংস লাজ কৰিছে চোৱা। এয়া ভাত খাব লৈছোঁ এতিয়া। এয়া চাওক, আজি খানা মানে দগৰা খানা হ'ব আৰু আজি। এই ৰাতিপুৱাৰ পৰা উঠাৰ পৰা মানে খাম বুলিয়ে উঠিছোঁ আৰু আজি দিনটো পূৰা। তো দিয়ক মই ভাতকেইটা খাই লওঁ হা, আপোনালোকে চাই থাকক। চ' দিনটো আজি থাকিলোঁ আমাৰ নিপন কলিতা দাৰ ঘৰত। তো এতিয়া যাব ওলাইছোঁ, জোতা পিন্ধি আছোঁ দেই। এতিয়া যাব ওলাইছোঁ। এয়া চাওক, লাইট যে লগাইছিলোঁ দিনত, লাইটবোৰৰ বৰ ধুনীয়া পোহৰ হৈছে, ভাল লাগিছে। চ' এতিয়া যাম আমাৰ নিপন শৰ্মাৰ ঘৰত, মানে মোৰ ভাইটি হয়, তাৰ ঘৰত যাম এতিয়া। তো ব'লক নেক্সট তাৰ ঘৰত কি কি আজি হয় তাক দেখুৱাম। লেটছ গো। নিপন শৰ্মাৰ ঘৰত আহিলোঁ, মানে মোৰ ভাইটি। তো আজি বাৰ্থডে আছে, চ' বাৰ্থডে কাৰ্ড আছে, দেখুৱাম ব'লক। আৰু মই কি গিফ্ট আনিছোঁ জানেনে? পিছফালে লুকাই আনিছোঁ, দেখুৱাম। বা আমাৰ গুণ ডাঙৰে হ'লে দেখোন। হা, বা ডাঙৰে হ'লে আমাৰ গুণ।
বাৰ্থডে গাৰ্ল চাব নেকি এইয়া বাৰ্থডে গাৰ্ল আৰু বাৰ্থডে গাৰ্ললৈকে মই কি আনিছোঁ দেৱালী যে দেৱালী বুলি এইটো এটা কি হয় ৰকেট কিন্তু ৰকেট নহয় আচলতে চকলেট হয় হেপী বাৰ্থডে থেংক ইউ বাৰ্থডে গাৰ্ল এয়া সৰুৱে আছে ছোৱালীজনী এতিয়া বাৰ্থডে গাৰ্লে আমাক কেক কাটিব দেই হেপী বাৰ্থডে Happy birthday to you. Happy birthday to you. Yeah, ভালকে পুতা না। Yeah. Thank you. Dia, gua dia. So, মানুষ সানি দিয়া মুখত সানি দিয়া ভালকে সানি দিয়া হ'ব পেহীক অকণমান লগাই দিয়া এতিয়া পেহী লাগিছে মাইনাক লগাই দিয়া মাইনাক আৰু শংকৰক শংকৰক লগাই দিয়া আহিব দেখি বাৰ্থডে গালৰ অৱস্থা মুখখন একদম বুঢ়া মনত দাড়ি হেন লগা হৈছে কি বনি আছে চাম এতিয়া খানা এইয়া খানাত লাগি গৈছে অস্মিতা আৰু আমাৰ বাইদেউ খুৰীও হয় বাইদেউ হয় আৰু যিকোনো এটা ক'লে হ'ব কি বনাই আছে হাঁহ ক'ত চাম লাগি দিয়া হাঁহটো চাম দেই হাঁহটোতো দেখিলে খাওঁ লাগে কিন্তু ইউৰিক এচিডটো বাঢ়িলে নহয় Wow, ya. এতিয়া চিকেন বনাম। এতিয়া কি বনাবা? চিকেন বনাবা? চিকেন বনাম, দালি বনাম। বাপৰে। আৰু? খালা বনাম, সৰু আলু ভাজি, মাছ। মানে খালা মজবুতে হ'ব আৰু আজি। মাইনা কি বনাবা? মই এনেই আছে তাই। চলো, কলে মাতিবা দেই। আমি অকণ ব্যস্ত আছো এতিয়া। আমাৰ নিজৰাই কি বনাই আছে? সালাদ কাটি আছো নিজৰে সালাদ কাটি আছে বঢ়িয়া কামত চবে লাগি গৈছে ভাগে ময়ো মোৰ কাম কৰি আছো বাৰু সকলোৱে চাই থাকিব দেই ভিডিঅ'টো ফাইনেলি ভাত আহি গ'ল এতিয়া ভাতটো সোনকালে খাব লাগে আৰু ঘৰলৈ ফুটিব লাগে সোনকালে ৰাতি হৈ গ'ল চ' দিনটো আজি এনেকৈ গ'ল আপোনালোকে দেখিলে মই খুব এনজয় কৰিলোঁ বহুত এনজয় কৰিলোঁ আৰু মই ভাবোঁ আপোনালোকে মোৰ লগত অলপ এনজয় কৰিলে চ' থেংক ইউ আৰু আগলৈ ভিডিঅ' এনেকৈ দি যাম আৰু আপোনালোকে মোক মৰম দি যাব মোৰ ভিডিঅ'বোৰ চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই লাগিব চ' থেংক ইউ বাই বাই